নিজক সদায় আনন্দত ৰাখিবা। আনন্দময়, উৎসাহী আৰু শক্তিমানৰ কাৰণে জগতখন দুৰ্বল, নিৰুৎসাহী মানুহৰ বাবে নহয়। এগৰাকী সফল আৰু এগৰাকী অসফল ব্যক্তিৰ মাজত থকা মূল পাৰ্থক্যটো হ'ল সফল ব্যক্তিগৰাকীয়ে তেওঁৰ ভুলৰ পৰাই সদায় শিক্ষালৈ আগবাঢ়ে। এজন মানুহে গোটেই দিনটো যি চিন্তা কৰে তেওঁ সেয়াই সঁচাকৈ তাতকৈ অন্য ধৰণৰ হোৱাটো বাৰু তেওঁৰ বাবে কেনেকৈ সম্ভৱ? মানুহৰ মন সদায় একে ঠাইতে থাকে, কিন্তু এই মন বোলা অতি শক্তিশালী বস্তুটোৱে স্বৰ্গক নৰক আৰু নৰকক স্বৰ্গ কৰি তোলে। জীৱনৰ অন্য এক নাম সংগ্ৰাম। সংগ্ৰাম অবিহনে জীৱনেই হ'ব নোৱাৰে। সংগ্ৰাম বা সংঘাতৰ সৈতে যুঁজি যুঁজি মানুহ যি সাহস, মনোবল তথা প্ৰেৰণা লাভ কৰে, সি তেওঁক অসাধ্য সাধন কৰাত শক্তি দিয়ে।